এইটো ৰাস্তা এতিয়া গৈ আছে আমি লিহিবন আৰু এইফালৰ পৰা আহিছোঁ। এতিয়া আমি এইফালে গৈ কিনে ওলাই যাম গোৱা হয় আৰু অলপ কাম এটাতে আহিছোঁ আমি গৈ কিনে তাত পিছত ক'ম কি কামত গৈছোঁ আৰু ভিডিঅ'টো চাই থাকোঁ আপোনালোকে। এতিয়া এইফালে নদী পাৰ হৈ যাম এখন দলং পাইপ দলং হয় বাইক চাইক লৈ এইটো ৰাস্তা এৰি পৰা আহিব লাগিছিলে কিন্তু আহিব নোৱাৰিলোঁ। এইফালে বোকা দেখিছে নহয় আপোনালোকে। এইডোখৰত ইমান নহয়, এইডোখৰত বেছি বোকা। এইফালে বাইকখন আনিব নহয়, একদম সোমাই যাব। সেইকাৰণে আগত হাবিৰ মাজত থৈ আহিছোঁ এতিয়া বাইকখন। এতিয়া আমি এইফালে গৈ আছোঁ একদম বুঢ়ী ডিং কাষলৈ আৰু তাত অলপ কচু চচু কাটি কিনে নিব লাগিব। গাহৰি যিহেতুকে দুটা আছে, কচু কাটি কৰোঁতে আমাৰ ওচৰ গুণ যিবোৰ নাছিলে চব খাবলৈ মেলি এইফালে আগত দুটা হায়া লৈ আহিছোঁ দেখিছেনে আপোনালোকে গৈ আছে এইকেইটা। সিহঁতক আজি পূৰা লগাব লাগিব যিহেতুকে আজি দেওবাৰ হয় আৰু স্কুল চিস্কুল বন্ধ হোৱাৰ কাৰণে পূৰা কচু কাটিবলৈ আহিছে। এখন মানে বুঢ়ী ডিঙি হৈছিলে কিন্তু এইফালে পৰা এতিয়া অলপ বালি চাট পৰি মানে এখন ফিল্ডৰ ওপৰতে হৈ গৈছে দেখিছেনে আপোনালোকে। পূৰা টোপল আছে অকল ইয়াত লিহিবন আৰু লিহিবন চিহিবনবোৰ আছে। ইয়াতে মানে লিহি উৎসৱ পতা হয় আৰু মাঘৰ মানতে পতা হয় নেকি, মাঘ ফাগুনমহীয়া এনেকুৱা। আৰু এইডোখৰ জেগাতে তাকে ভালে কিবা পাতিছে 2-3-4বাৰমান পাতিলে কিন্তু এবাৰ অহা নাই মই পাতিছে। এইটো একদম মজা এটা হেৰি দেখিছে না সুন্দৰ জেগা বুলি ক'ব লাগিব। ইয়াত কচু বিচাৰি বিচাৰি আহিলোঁ কিন্তু কচু দেখাই নাই ইয়াত। এটক দুটা লৈ আহিছোঁ যিহেতুকে এতিয়া দেওবাৰ আৰু যিকোনে এটক কামটো লগাই ল'ব লাগিব, নহ'লে বাকী দিনকেইটাতো এনেকৈ আনিব নোৱাৰিম, স্কুল যাবলগীয়া হয়। আজি বন্ধ কাৰণে সিহঁতক লৈ আনিছোঁ। কচু কটা এতিয়া পূৰা দুটা বেগ লৈ আহিছোঁ কেইটা দেখিছেনে। কেমেৰামেন নহ'ব, চব কচু কাটিব লাগিব। ইয়াত নো কেমেৰা ইয়াত নহ'ব, এতিয়া সেইকাৰণে কচু কাটিব লাগিব। এনেকুৱাখিনি আৰু বেলেগ আছে ক'ত আছে? ইমান দূৰৰ পৰা তেল খৰচ কৰি আহিছোঁ, এইকেইটা কচু কাটিম নি নোৱাৰো। সেইবিলাক আগত আছে নে ইয়াত এইখিনি দেখিলোঁ এইখিনি নহ'ব, মানে ভাল নহয়। ইমান দূৰৰ পৰা তেল খৰচ কৰি আনি ফকতে কচুখিনি কাটি নিলে নহ'ব। অকণমান ডাঙৰ ডাঙৰ হেভি কচু কাটি নিব লাগিব গাহৰি খুৱাবলৈ। সেইবিলাক গৈ আছোঁ কচু চেঙেলী এইখিনিতে কাট, এইখিনিতে কাট, সেইখিনি সিহঁতে কাট। ইয়াত দেখিছে নহয়, ইয়াত আহিছিলোঁ কচু কাটিবলৈ আৰু এইফালে এখন ফিলে আৰু যদি এখন বুঢ়ী ডিং আছিলে। বুঢ়ী ডিঙত বাৰিষা ছিজনত পানী হয় কোনো, কিন্তু খৰালি ছিজনত নহয়। আলিটো অলপ আগলৈ আছে, একদম আগলৈ বুঢ়ী ডিংখন আছে। বুঢ়ী ডিংখন মানে ইয়াৰ পৰা অকণমান দূৰ হয় আৰু যিহেতুকে এইটো এটা চাপৰিগতে হৈ গৈছে। গছ গছনি আৰু লিহিবন ঢেকীয়া কচু এইবোৰ ন। এতিয়া ধুমাধুম কাটি লওঁ কচুখিনি আৰু নহ'লে এনেকৈ যদি ভিডিঅ' বনাই থকা হয় কচু কাটিব অকণমান দেৰি লাগি যাব, মানে কাটি ল'ব লাগিব। এতিয়া কচু আমাৰ সেইটো চাইডে পাবলৈ দিগদাৰ হৈছে বুলি ক'লোঁ। যিখিনি খেতি মাটিতে কচু ওলাইছিলে সেইখিনি খাল চাল বাই মেলি শেষ কৰি দিলে। এতিয়া য'ৰ পৰা নিবই লাগিব, মানে দূৰৰ উপায়। এতিয়া এইফালে কচু কাটি গৈ আছোঁ, সেইফালে এনেকৈ কৈ কাটিলোঁ আৰু কিমান দিন হয় এতিয়া বেগত ভৰাই চাম। মানে এইটো বেগ লৈ আনিছোঁ চাপৰটো ঢিলা আৰু পোহা কিমান টান কাম দেখিছেনে আপোনালোকে, কিমান হাবি বা কচু নিব লাগে। আৰু কিনা দানা কিনি মেলি খুৱাব পৰা হয় কিন্তু অকল পইচাকেইটা জমা কৰা হ'ব। সেইকাৰণে আমি অকল কচু বা তুগুৰি পলিচ সেইবোৰে খুৱাইছোঁ। এইবিলাক কচু এতিয়া এনেই কাটি লৈ লৈছোঁ। এইটো আমাৰ হেৰি আছে, ছাৰ আছে ইয়াৰ, আজি স্কুল বন্ধ সেইকাৰণে লৈ আহিছোঁ। আজি দেওবাৰ অকল খুৱাই বোৱাই পঢ়াই মেলি থাকিব নোৱাৰে, এটা কামো লগাব লাগিব মাজে মাজে, সেইকাৰণে লৈ আহিছোঁ। এতিয়া ঘৰৰ পৰা আমি ইয়ালৈ অহা একদম প্ৰায় 3 কিলোমিটাৰমান হৈ গৈছে, মানে একদম এপাক ঘূৰি আহিবলৈ আছে নদী পাৰ হৈ দিলে। এইফালে বুঢ়ী ডিঙিখন আগত আছে, আপোনালোকক দেখামগৈ বাৰু অকণমান গৈ আগত। এইফালে লিহিবনখিনি ভালকৈ আপোনালোকে চাই লওক দেই, কেনেকুৱা ধুনীয়া জ্বলিলে। এতিয়া পাত চাত ওলাব আৰু যিটো বাৰিষা ছিজনত অকণমান বেয়া হৈ যায় মানে গাই যেতিয়া ইয়াত দেখিছে আপোনালোকে।
গছটো কাটি ল'লোঁ এতিয়া দুটা ঝোলাত। এইফালে আগত এটা আছে, তাত সেইফালে দুটা ঝোলা দি কাটি মেলি হৈ গ'ল আৰু এতিয়া যাব লাগিব। গতিকে বস্তু এটা হেৰাই থাকিলে এতিয়া বিচাৰি ফুৰিছোঁ। আৰু মায়ে আকৌ মানে যিটো মোবাইলটো লাগে সেইকাৰণে সেই বস্তুটো খাই থাকিলে। এতিয়া বিচাৰি ফুৰিছে, সৰু বস্তু বিচাৰি অকণমান সম্ভৱ নহয়, এইটো হাবি হয় ৰাস্তাখন যিটো। কাটিবৰ কাৰণে আনিছিলোঁ, এতিয়া ডিঙিখন দেখাই মেলি লৈ যাব লাগিব সিহঁতক। এতিয়া সেই আগৰ পৰা আহি আছোঁ, এতিয়া বুঢ়ী ডিঙি একদম কিনাৰলৈ গৈছোঁ মানে এতিয়া। সেইখনৰ ইয়াৰ পৰা অলপ দূৰ হয়, সেইফালে দেখিছে নহয়, এতিয়া গৈ আছোঁ আমি বুঢ়ী ডিঙি। আৰু আমি জানুৱাৰীত আগতে ইয়াতে মানে পিকনিক চিকনিক খাব অহা হয়। আৰু এতিয়া আগতকৈ বহুত বেছি হাবি হৈ গ'ল, গছ গছনি বেছি হ'ল। আৰু এতিয়া ইয়াত দেখিছে নে আপোনালোকে, একদম বুঢ়ী ডিঙি কিনাৰ পাই গ'লো। আমি কচু বিচাৰি আহিছিলোঁ, বুঢ়ী ডিঙিখনৰ ওচৰলৈ আহিলোঁ আৰু ইফালে মানে পাৰটো খহি খহি গৈ আছে, এফালৰ পৰা চাপৰি ওলাই গৈ আছে। এইফালে আগতে বহুত ভিতৰলৈ আৰু আছিলে বুঢ়ী ডিঙিখন, এতিয়া সেইফালৰ পৰা গৈ আছে একদম মানে গৰাটো খহি খহি। এইফালে এটা একদম ধুনীয়াকৈ চাপৰি ওলাই গৈছে, দেখিছে নহয়, বহুত বিঘা বিঘা মাটি এইফালে ওলাই গৈছে। আৰু সেইফালে বাকী শিপা মাটিখিনি মানে একদম পূৰা খহি খহি গৈ আছে। সেইটো পাৰে আমাৰ দাহাল কলাগড় আছে, আৰু সিটো পাৰে হাতীবন্ধা, টেঙাখাট, এইবোৰ মানে বহুত গাঁও আছে। এইফালে আছে একদম গেৰাণ্টা, কলাগড়, দাহাল, বামুণী। সেইফালে গৈ এনেকৈ বুঢ়ী ডিঙি একদম গৈ আৰু হেৰিয়ত পৰিছেগৈ ব্ৰহ্মপুত্ৰত। দেখিছে নহয়, মানে এতিয়া পোৱালিকেইটাক মই কথা দুটামান সুধি ল'ব লাগিব। আৰু সিহঁতক যেনেকৈ কচু কাটি গৈ আনিলোঁ, এতিয়া অকণমান বিউটিফুল জেগাত আনি কিনে দেখালোহি এতিয়া বুঢ়ী ডিঙিখন। আৰু সুধিব লাগিব সিহঁতক বুঢ়ী ডিঙিখনত আহি এতিয়া দেখালোঁ ইয়াত কেনেকুৱা লাগিছে, মোৰ মনটো ফ্ৰেছ ফ্ৰেছ লাগিছে নাই? দ হয় কেনেকুৱা লাগিছে? সিহঁতক এনেকৈ সদায় কচু কাটিব আনিব লাগিব, এনেকৈ বুঢ়ী ডিঙিখন দেখাবই লাগিব, আৰু লিখি বনবৰিব দেখাবই লাগিব। সিহঁতক আনি কচু কটা হ'ব, সিহঁতক দেখুওৱা হ'ব মানে। সেইকাৰণে এতিয়া সিহঁতক অকণমান বুঢ়ী ডিঙৰ পানী চানীবোৰ বোলে চুই মুখ হাত ধুই ল'ব দিছোঁ মই এতিয়া। ইমান হাবি জেগা একদম ইমান ভয় হয় আহি পেলাই, বাঘ চাঘ হয়তো ওলাই যাব পাৰে ইয়াত, ওলাওঁতে। কিন্তু দিনত নহয়, দিনতো কেতিয়াবা ওলাই যাব পাৰে। এয়া দেখিছেনে এতিয়ালৈ আপোনালোকে, এই পোৱালিকেইটা এতিয়া পূৰা ফটো শ্বুট কৰি আছে। মানে কচু চচু কাটি পূৰা ফটো শ্বুটত এতিয়া একদম বিজি হৈ আছে। ইয়াত দেখিছে কেমেৰামেন পূৰা ফটো শ্বুট লৈ আছে, এটা প'জ দিছে। এতিয়া ঘৰলৈ যাবগৈ লাগিব, টাইম হৈ গ'ল। এতিয়া প্ৰায় 11টামান সময় হৈ গ'ল আজি, আৰু দেওবাৰ। সেইকাৰণে পোৱালিকেইটাক লৈ কিনে আহিছিলোঁ কচু কাটিবলৈ। এতিয়া ঘৰলৈ যামগৈ। আমাৰ BMWখন আগত আছে, থৈ আহিছোঁ। বোকা বুলি আনিব নোৱাৰোঁ, সেইকাৰণে এইডোখৰ খুজি আহিছিলোঁ। ভালে দেখিছোঁ, আমাৰ ঘৰৰ পৰা ইয়ালৈ প্ৰায় 3 কিলোমিটাৰমান হৈ যাব। এইবোৰ অকল গছ গছনি আৰু লিহিবোৰ, আৰু সেইবোৰ আৰু নেপলাওঁ অলপ জাষ্ট দেখালোঁ। আপোনালোকে ভিউবোৰ দেখিছেনে কি মজা। আৰু লিহিবনৰ ইয়াত প্ৰায় পিকনিক খাব বহুত দূৰৰ পৰা মানুহ আহে। আৰু যদি ভাবে আপোনালোকে আহিব পাৰিব ইয়াত খাবলৈ, একদম এইফালে এটা প্লেচটো, এইফালে এটা প্লেচটো হৈ যায়। মানে গছখিনিৰ মাজত আছে, বাকী ছাইডত বুঢ়ী ডিঙি কিনাৰত এইটো এটা খালী পৰিৱেশ, আগত এটা আছে। তাত আমাৰ লিহিৰ উৎসৱ পাতা হয় জানুৱাৰীৰ ওচৰত হ'ব লাগে, মাঘ বিহু এনেকুৱা টাইমত। আৰু মানে সন্ধিয়ালৈকে পাতে আৰু 6-7মান বজালৈকে। বাকী ইয়াতো কাৰেণ্ট চাৰেণ্ট সুবিধা নাই, জেনেৰেটৰ চেনেৰেটৰ লগাই মেলি পতা হয়। আৰু এই পোৱালিকেইটা এতিয়া আজি যিহেতুকে দেখালোঁ সেই পাৰ্কখন, বহুত বেছি ফূৰ্তি এটা হয়। হেৰি এনেকৈ সিহঁতক মাজে মাজে আনি দেখাই থাকিব লাগিব, তেতিয়াহে এই সেউজীয়া মানে অনুভৱটো বুজিব পাৰিব। এতিয়া তেনেকৈ আৰু স্কুলত হেৰিয়ত নিয়ে, এইটো কি বিহত নিয়ে যে এক্সকাৰ্ছনত আনিছোঁ বুলি ক'ব লাগিব। এতিয়া এক্সকাৰ্ছনত আনি এটা বেগ চেগ লৈ আহিছে পূৰা। তাত কি কি লিখিলি আৰু কি কি লিখিলি? সেইটোৱে লিখিলে বোলে, তাত কি কি লিখিলে চাব নাইকে। যেতিয়া একদম আমি বাইক হাবিত ভৰাই লৈ আহিছিলোঁ, সেইফালৰ পৰা মানে ওলাই যাম বুলি ৰাস্তাটো এইফালে বোকা আছিলতো, সেইফালে সোমাই আগলৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ।
বাইক আনি দেখিছে না আপোনালোকে একদম ভাবিছে সেইফালে লৈ যাম বুলি ভাবিছিলোঁ কিন্তু ৰাস্তা নাই আগৰফালে ৰাস্তা আছিলে কিন্তু হেৰি নিব নোৱাৰি বোকা হৈ আছে সেইকাৰণে এতিয়া পৰা উলিয়াই লৈ যাব মানে গাইছ আজিলৈ ভিডিঅ'টো ইমানে ইয়াৰ ওলাই আহিলোঁ হাবিৰ মাজৰ পৰা ইফালে বাইকখন ইয়াতে আমি হাবিত থৈ গৈছিলোঁ মানে ইফালে ৰাস্তাটো বোকা দেখি কেতিয়াবা লাদি মেলি কচুখিনি লৈ যাব লাগিব অকণমান আহিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখালোঁ ইয়াৰ একদম পৰিৱেশটো দেখিছেনে আপোনালোকে আৰু যদি বানপানী হয় একদম সাগৰ হৈ যায় মানে এখন সাগৰৰ গতে হৈ যায় কিমান বহল ইয়াৰ পৰা একদম মুঠাই কিনাৰত লাগি যায় আৰু বুঢ়ীদিনখন আৰু এতিয়া এইটো ছিজনত অলপ কম হৈ আছে পানী গতিকে এতিয়া খোৱাৰ ছিজন আহি পাইছেহি আৰু সেয়া আপোনালোকক আহিনে ভিডিঅ'খন দেখালোঁ আগতে প্ৰথম ইউটিউবত ভিডিঅ' বনাওঁতে মই ইয়াৰ পৰাই দিছিলোঁ ইয়াৰ পৰাই ষ্টাৰ্টিং কৰিছিলোঁ আজি প্ৰায় 2 বছৰ হৈ গ'ল ইউটিউবত ভিডিঅ' দি থকা আৰু তেতিয়া লগত আছিলে ভাই আৰু মই প্ৰথম আহি ইয়াতে খুব ভিডিঅ' বনাইছিলোঁ তেতিয়া তেওঁ ৰিল বা ব্লগ মুভি এটাও দিয়া হ'লে এটা সেয়া ভিডিঅ'বোৰ আপোনালোকে যদি চাই ভাল লাগিলে আৰু এয়া আপোনালোকে সুন্দৰ জীৱন কেনেকুৱা দেখিলে একদম বিউটিফুল একদম জেগা চাবলৈ গ'লে সেউজীয়া পৰিৱেশ নাজাৰা আপোনালোকে দেখিছে নাই কি মজা অকল গছ গছনি মানে ইয়াত যদি 1 জানুৱাৰী দিনাখন পাৰ্টি হয় ইয়াতে খাইহি বহুত ৰাইজ আহি বহুত দূৰৰ পৰা আৰু কেতিয়াবা আমিও আহোঁ একদম কম আহোঁ পাৰ্টিত যিহেতুকে মানুহ গোটেই একদম মজা হৈ যায় এটা পিকনিক প্লেছটো বুলি ক'ব লাগিব সেয়া ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে দূৰলৈ এনেকৈ চিটিয়াই দিব মানে চেনেলটো শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত আপোনালোকক আৰু যদি কচু কাটিব আহোঁ তেতিয়া দেখাম